কাতি বিহু বুলি আজি গুৱাহাটীৰ পৰা মৰিগাঁৱৰ মোৰ নিজ ঘৰলৈ ওলালোঁ। মই যিমান দূৰ গম পাওঁ, কাতি বিহু উদযাপনৰ নিয়মবোৰ অসমৰ ভিন্ন প্ৰান্তত অলপমান ভিন্ন ভিন্ন হয়। কাতি বিহুৰ এটা মুখ্য কাম হ'ল আকাশবন্তি জ্বলোৱা, আৰু আমাৰ ঘৰৰ যোনটো আকাশবন্তিৰ আকাশীটো প্ৰত্যেকবাৰে প্ৰায় মই বনাওঁ, আৰু এইবাৰো মই বনাম বুলি আহিছোঁ, কিন্তু ইমান দেৰিকৈ ওলালোঁ। পাওঁগৈ নাপাওঁগৈ নাজানো, আৰু ঘৰ পাবলৈ হৈছে। এয়া ঘৰ পালোহি, আমাৰ গুণগুণ দৌৰি আহিছে, আৰু মায়ে গেট খুলি দিলে, ঘৰ সোমালোঁ। সকলোৱে চাকি জ্বলাবলৈ পদূলিমুখত কলপুলি পুতিছে। আমাৰো মা, ভণ্টি, গুণগুণ, পাপা, বৌ সকলো পূৰা ব্যস্ত। ইফালে আকৌ ভণ্টিয়ে তুলসীজোপা ঠিক ঠাক কৰিছে চাকি জ্বলাবলৈ, আৰু মই আহি পোৱা দেৰি হোৱাৰ কাৰণে পাপাই অলৰেডি আকাশবন্তি আকাশীটোৰ ফ্ৰেমটো বনাই পেলালে। আৰু মই যেন তেনকৈ এতিয়া 4:30 5টাই বাজিবলৈ হ'ল। যেন তেনকৈ কিবা এটা বনাইছোঁ, আৰু আগৰ নিচিনাকৈ ইমান এটা ভাল আকাশবন্তি বা আকাশী নহ'ব। যেন তেন কিবা এটা হ'ব, অলপ পিছত দেখাইছোঁ। ইফালে বৌ আহিল, সন্ধিয়া হ'ল চাকি জ্বলাবলৈ। আমাৰ ভঁৰাল এটা আছে, ভঁৰালতো বৌয়ে চাকি দিছে। লগে লগে মই ভিডিঅ' কৰিবলৈ গ'লোঁ। এইটো হৈছে আমাৰ বৰ্তাহঁতৰ আকাশবন্তি, আৰু সেইটো হৈছে আমাৰ আকাশবন্তি। ইমান ঠিক নহ'লে এইবাৰ, তথাপি যেন তেন চলি গৈছে। আৰু আমাৰ অলৰেডি চাকি তাকি জ্বলোৱা গোটেইখিনি কাম শেষ হৈ গৈছে। মায়ে ইফালে গোঁসাই ঘৰত প্ৰসাদৰ যোগাৰ কৰিছে। সকলো আহিল, বৰ্তাহঁতৰ দাদাহঁত বৌহঁতো আহিল। আমি সকলোৱে বহি একেলগে, এতিয়া মায়ে প্ৰসাদ বিলাইছে, আমি সকলোৱে একেলগে বহি প্ৰসাদ খাইছোঁ, আৰু ইফালে গুণগুণে ফূৰ্তি কৰিছে।